বহুত বেছিকৈ কাজিয়া লাগি মোৰ মনটো বেয়া লাগিছে। সেইকাৰণে ভাবিছোঁ নাই, কাজিয়া লাগিছোঁ যেতিয়া এইখিনি কথাও আপোনালোকৰ ওচৰত প্ৰকাশ কৰোঁ। আৰু আজিৰ পৰা সিহঁতে বেলেগ বেলেগকৈ খাব। মইনো আপোনালোকক লুকুৱাই কি লাভ, হয়নে নহয়? মই আপোনালোকক লুকুৱাই একো লাভ নাই। মই বহুত অশান্তিত ভাত খাইছোঁ আৰু আপোনালোকে মোৰ মুখখন দেখি পেলাই গম পাইছে মই বহুত শান্তিত আছোঁ, বহুত সুখত আছোঁ। কিন্তু হাঁহি থকাৰ মুখতো মোৰ বহুত। নমস্কাৰ বন্ধু বান্ধৱীসকল, পটককৈ আহিলোঁ আপোনালোকৰ ওচৰলৈ। আৰু কথাকেইটা মানে আপোনালোকক কম বুলি ভাবি থাকোঁ, কিন্তু আপোনালোক সকলোৱে দেখা পাই আছে মোৰ ভিডিঅ'সমূহত মই হাঁহি হাঁহি আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়াওঁ। আৰু যিখিনি কথা মই আপোনালোকৰ মাজলৈ প্ৰকাশ কৰোঁ আপোনালোকে গম পাইছেই চাগে, মই মানে সঁচা কথাটো কৈ ভাল পাওঁ। আৰু সেয়েহে আপোনালোকৰ মাজলৈ ভিডিঅ' যেতিয়া দিওঁ প্ৰত্যেকটো কথাই সঁচা তেনেকৈয়ে দেখাবলৈ চেষ্টা কৰোঁ, সঁচাটোৱে দেখাবলৈ চেষ্টা কৰোঁ। আৰু তাৰ কাৰণে দেখুৱাৰ কাৰণে মোৰ কিছুমান ক্ষেত্ৰত মই বহুত মানে প্ৰব্লেমত পৰিছোঁ। আৰু সেই প্ৰব্লেমৰ পৰা এতিয়াও ভালকৈ মই মুকলি হ'বই পৰা নাই প্ৰব্লেমৰ পৰা। কিন্তু এতিয়া মই আপোনালোকক আজি যোনটো ভিডিঅ' দিছোঁ সেই ভিডিঅ'টোৰ আধাৰত মই কেইটামান কথা আপোনালোকক ক'বলৈ ওলাইছোঁ। এনেকৈয়ে ক'ব লাগিব, কাৰণ মই এতিয়া বহুত মনটো মানে বেয়া হৈ মানে মুখখন মোৰ ভালকৈ আপোনালোকক দেখাব পৰা নাই। কান্দি আছোঁ ৰাতিপুৱাৰ পৰা। ঘৰত বহুত কাজিয়া হৈ আছে ঘৰত। আৰু আপোনালোকেতো জানেই আজিকালি ভাল ভিডিঅ' এটা দিলে মানুহে কেতিয়াও নাচায়। ভাল যদি আপুনি গঠনমূলক এটা ভিডিঅ' দিয়ে তেতিয়া মানুহে নাচায়। যদিহে আপুনি ঘৰখনত কাজিয়া পেচাল বা আজি কিবা এটা কামত মই ঘৰৰ পৰা মানে মিষ্টাৰৰ লগত যেতিয়া কাজিয়া লাগোঁ ঘৰৰ পৰা গুচি যোৱা ভিডিঅ' বা ল'ৰা ছোৱালীহালক যদি ঘৰৰ পৰা খেদি দিওঁ বা ইয়াত একেলগে থাকিব নোৱাৰোঁ চৰু বেলেগ কৰি দিম বা ঘৰত নাথাকে ঘূৰি ফুৰে মোৰ কথা নুশুনে, তেনেকুৱা ধৰণৰ যদি টপিক লগাই পেলাই মই ভিডিঅ'টো দিওঁ তেতিয়া মোৰ ভিউজ বহুত আহিব। আৰু সদায় কি হয়, সকলোকে কোৱা নাই, যোনসকলে মোৰ ভিডিঅ' চোৱাসকলেতো চায়েই, আৰু যোনসকলে চাবলৈ বিচাৰে মানে নতুনকৈ আহে তেওঁলোকে মানে কি হয় আজিকালি তেনেকুৱা ভাল ভিডিঅ' নাচায় বুলি কৈছোঁ। ভাল ভিডিঅ' নাচায় মই একদম প্ৰমাণ পাইছোঁ। আৰু এই ভাল ভিডিঅ' নোচোৱাৰ আঁৰত এবাৰ আমাৰ ডিম্পু বৰুৱাই সকলোৱে জানেই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলে যে ভাল ভিডিঅ' কেতিয়াও নাচায়, সদায় আপুনি নিগেটিভ ভিডিঅ' বনাওক তেতিয়া ভিউজ বহুত আহে। আৰু মই যিকেইটা ভিডিঅ' বনাইছিলোঁ যে আমুকৰ লগত কিহৰ কাৰণে এনেকুৱা হ'ল, প্ৰথমৰ পৰা যিকেইটা ভিডিঅ' মোৰ ভাইৰেল হৈছে সেই ভিডিঅ'কেইটাত কাজিয়া পেচালৰ ভিডিঅ'। আৰু তেতিয়া ময়ো ইমান নাজানিছিলোঁ যে সঁচা কথা ক'লে সঁচা কথাটো দেখাৰ পিছত যদি আপুনি প্ৰকাশ কৰে ভিডিঅ'ৰ মাধ্যমেৰে তেতিয়া এক শ্ৰেণীৰ মানুহে বেয়া পায়। সদায় মিছাৰ আশ্ৰয় লৈ ভিডিঅ' বনাব লাগে, তেতিয়াহে মানুহে ভাল পায়। কিন্তু মই ভিডিঅ' দিছোঁ একদম সঁচা কথা কৈয়ে দিছিলোঁ। কেইটামান ভিডিঅ' আপোনালোকক কৈছোঁ আৰু সেই ভিডিঅ'কেইটা একদম সঁচা তথ্য জানি পেলাই মই ভিডিঅ' দিছিলোঁ। আৰু সেই ভিডিঅ'কেইটাৰ আধাৰতে এতিয়া মোৰ লগত কিবাকিবি হৈ আছে। কিন্তু এতিয়া মই আপোনালোকক কওঁ শুনক, যদি মই তেনেকুৱা ভিডিঅ'ত মাতো আপোনালোকে মোক বহুত মৰম চেনেহ দিয়া, কিন্তু বিপদ যেতিয়া হয় তেতিয়াতো আপোনালোক কোনো মোৰ ওচৰলৈ আগুৱাই নাহে। আহিব নেকি? কোনোতো নাহে, সকলোতো ঘৰৰ ভিতৰতে সোমাই থাকে। আৰু আপোনালোকে তেনেকুৱা ধৰণৰ ভিডিঅ'ই বিচাৰে মোৰ পৰা, আৰু সেই দিয়াৰ পাছত মোৰ বিপদ হয়। কিন্তু এতিয়া যদি মই ঘৰতে বহি ভাত মাছ খোৱা বা কোনোবা ফাংচন এটালৈ গ'লোঁ, ইমান সুন্দৰকৈ আমাৰ ভূপেন হাজৰিকা দেৱৰ যোনটো সংগীতা অনুষ্ঠান পাতিছিলে, যেনেকুৱা ধৰণেই নহওক মানে ভূপেন হাজৰিকা বুলি ক'লেহে মানুহ নাহে কিন্তু দেই, মই কৈছোঁ। কিন্তু বেলেগ যদি সংগীতা অনুষ্ঠানত যদি বেলেগ গায়ক আহিলেহেঁতেন তেতিয়া কিন্তু চাবলৈ গ'লহেঁতেন। কিন্তু ধৰক এতিয়া আমাৰ যোনসকল প্ৰতিভাৱান গাঁৱে ভূঞে সোমাই আছে তেওঁলোকৰ দ্বাৰা যোনটো অনুষ্ঠান পাতিছে তেতিয়া কিন্তু কোনো মানুহ চাবলৈ নাহে। আজি যদি তাত বেলেগ এজন গায়ক আহিলেহেঁতেন তেতিয়া হিল দোল ভাঙি আহিলেহেঁতেন, ডিস্কো নাচ মাৰিব পাৰিলেহেঁতেন, হয়নে নহয়? বোকা খেল খেলিব পাৰিলেহেঁতেন, সেইবিলাকত মানুহ আহে। কিন্তু মই এতিয়া আপোনালোকক কৈছোঁ শুনক, মই মাইনা কাকুহঁতৰ লগত কাজিয়া লাগিলোঁ এতিয়া, বহুত বেছিকৈ কাজিয়া লাগিলোঁ দেই, বহুত বেছিকৈ কাজিয়া লাগি মোৰ মনটো বেয়া লাগিছে। সেইকাৰণে ভাবিছোঁ নাই, কাজিয়া লাগিছোঁ যেতিয়া এইখিনি কথাও আপোনালোকৰ ওচৰত প্ৰকাশ কৰোঁ। আৰু আজিৰ পৰা সিহঁতে বেলেগ বেলেগকৈ খাব। মইনো আপোনালোকক লুকুৱাই কি লাভ, হয়নে নহয়? মই আপোনালোকক লুকুৱাই একো লাভ নাই। মই বহুত অশান্তিত ভাত খাইছোঁ আৰু আপোনালোকে মোৰ মুখখন দেখি পেলাই গম পাইছে মই বহুত শান্তিত আছোঁ, বহুত সুখত আছোঁ। কিন্তু হাঁহি থকাৰ মুখতো মোৰ বহুত দুখ আছে বুলি ভাবিছে নেকি? এইখিনি কথা কওঁতে চাগে আপোনালোকে ভাবিছে সঁচাই দেই এতিয়া ভিডিঅ'টো চাব পাৰিম আৰু একদম মিছা কথা মানে একদম সঁচাকৈ চাগে মায়ে খেদি দিলে সিহঁতৰ লগত, সঁচাকৈ কাজিয়া লাগিছে। সেইটো কেতিয়াও নহয়। আৰু তেনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈকে বিচাৰি ফুৰে। গতিকে সেইখিনিকে ক'লোঁ মনৰ ক্ষোভত, বাকী একো নাই। ভাত পানী বনাই আছোঁ, ল'ৰা ছোৱালীহাল যাবলৈ ওলাইছে শ্বুটিঙৰ অভিমুখে। গতিকে খুতৰা শাক বনাইছোঁ, মাছ দি পেলাই, ফিচাৰী মাছ দেই,
খুতৰা শাকে বিলাহীয়ে মাছে বনাইছোঁ আৰু মাৰ কাৰণেও বনাইছোঁ, শাহুমাৰ কাৰণেও বনাইছোঁ। গতিকে এতিয়া আপোনালোকৰ পৰা বিদায় লৈছোঁ। এই কথাকেইটা বহুত ক্ষোভত কৈছোঁ। বাই বাই।